Hey guys, welcome back to my YouTube channel My Tex Vishal. তো আজি আকৌ নতুন ব্লগ ভিডিঅ' এটা লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। তো এই ভিডিঅ'টোত মই এখন থানলৈ যাম। তো ক'তনো এখন থান আৰু ক'ত হয় আৰু ক'ত এই থানখন আৰু কেনেকুৱানো হয় দেখাই যাম। তো এইখিনি চাবৰ বাবে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। তো ব'লক এতিয়া যাওঁ, লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। তো মই হেলমেটটো পিন্ধি ল'লোঁ। তো এতিয়া সদায় ৰাইড কৰিলে হেলমেটটো পিন্ধি ল'ব লাগে। তো সেইটো কাৰণে মই হেলমেটটো পিন্ধি ল'লোঁ, দুৰ্ঘটনা যাতে নহওক। তো এতিয়া ছানগ্লাছখন পিন্ধি লওঁ, তাৰপিছত যাওঁ আৰু। তো ৰেডি হৈ গ'ল, মই ৰেডি হৈ গ'লোঁ। তো এতিয়া স্কুটি ষ্টাৰ্ট দি যাব লাগে। তো চাই থাকক ভিডিঅ'টো। এতিয়া চাওক মটো ব্লগ। তো গাইজ এতিয়া মই আহি কৃষ্ণাই ঘাট পাৰ কৰিলোঁ। তো আগত আছে দক্ষিণ পাট। তো দক্ষিণ পাট পামগৈ আৰু এয়া আহি আছোঁ মই, ৰাস্তাত কোনো নাই। তো এয়া দক্ষিণ পাটৰ বাইপাছৰ ব্ৰিজৰ তলেদি সোমাই আহিলোঁ। তো এয়া আগত আছে দক্ষিণ পাট চাৰিআলি। ফাইনেলি মই এয়া আহি আপোনাৰ থানখনৰ ওচৰ পালোহি। তো এইটো ৰাইট চাইডে সোমাই দিব লাগিব থানলৈ। তো এয়া লিখাই আছে কালিকা থান। তো ফাইনেলি কালিকা থানত ৰাস্তাত সোমালোঁ। তো এয়া ৰাস্তা দি গৈ আছোঁ। তো এয়া চাওক ৰাস্তাটো বহুত ধূলি আছে আৰু ইমান ভালো নহয় ৰাস্তা, বহুত খলা বমা ৰাস্তা হয়। তো আহি আছোঁ সেই ৰাস্তা দিয়ে, আৰু কিমান দূৰ আছে যাই থাকোঁ, কিমান সময়ত পাওঁ। এয়া সৰিয়হ খেতিৰ মাজে সৰিয়হ খেতিৰ চাইডে ৰাস্তা দি গৈ ফাইনেলি এতিয়া এইখন থান পাইছোঁহি। তো এইখনে যোনখন কয় কালিকা থান, দক্ষিণ পাটৰ কালিকা থান। তো ইয়াত আহিছোঁ। তো মাহঁতো আহিছে, সৌ তাত আছে। তো এয়া আমাৰ ভণ্টি বহি আছে, তাৰপিছত সুমন আছে। তো দেখাম তেওঁলোকক। তো এয়া ভণ্টি আৰু সুমন বহি আছে মোবাইল চাই। তো এয়া সেৱা চেৱা লৈ নামঘৰৰ ভিতৰত সকলোৱে বহিছে। তো এতিয়া ময়ো বহিছোঁ। এতিয়া প্ৰসাদৰ কাৰণে সকলোৱে বহিছে। তো অলপ পিছত প্ৰসাদ দিবই। তো এয়া প্ৰসাদৰ কাৰণে পাত দিছে দেৱে। তো সকলোৱে মিলিজুলি প্ৰসাদ খাব আৰু। তো অৱশেষত এয়া প্ৰসাদ পালোঁ, সকলোৱে প্ৰসাদ পালে। এতিয়া ফল মূল বিলাই আছে। তো ফল মূল পোৱাৰ পিছত চবেই প্ৰসাদ গ্ৰহণ কৰিব। তো চাওক, আৰু এই পাৰকেইটাক চাওক, এই পাৰটোৰ নিচিনা যদি হ'লো হয় মই। তো নামঘৰৰ পৰা প্ৰসাদ খাই উঠি আকৌ আমাৰ য'ত ভাত বনাইছিলে তাত আহি বহিলোঁ। এতিয়া ভাত খাব লাগে। প্ৰসাদ খাই উঠি অলপ নহ'লে বেছি প্ৰসাদ নাখালোঁ, কাৰণ ভাত খাব হ'ল কাৰণে। তো এয়া সকলোৱে বহিছে ভাত খাবলৈ। তো এয়া ৰাইজসকল আছেই। তো এতিয়া ভাত দিব। তো ভাত খাম, খাই পেলাই অলপ মন্দিৰটোৰ চৌপাশ দেখাম। তো গাইজ এয়া আমাৰ ভাত আহি গ'ল। তো সকলোকে ভাত দি আছে, ভাত ভাজি দালি চব সকলোৱে খাই আছে। তো দেখাই যাম আৰু। তো চাই থাকক মোৰ ভিডিঅ'টো। আৰু এয়াই তো খাই বৈ উঠি এয়া মন্দিৰটো অলপ চৌপাশ দেখাবলৈ ট্ৰাই কৰিছোঁ। তো এয়া চাওক কালিকা থানৰ এইটো মেইন নামঘৰটো। তাৰপিছত আগত আছে কুঁৱাটো আছে আৰু এটা পুখুৰী আছে। আগতেও মই এবাৰ আহিছিলোঁ, তেতিয়া এই পুখুৰীটো পূৰা চাফা হৈ আছিলে, পানী মাছ চাছ আছিলে। এতিয়া মাছ আছে যদিও নাজানো, বাট এতিয়া লেতেৰা হৈ আছে অলপ। তো যোৱাবাৰ আহোঁতে চাফা আছিলে। তো এইখিনিয়ে। তো এয়া
মন্দিৰটো চৌপাশ আৰু পুখুৰী আছে, মন্দিৰ আছে, কুঁৱা আছে, নামঘৰ আছে। তো এইটো শিৱ মন্দিৰ, শিৱ মন্দিৰৰ চৌপাশ এইটো। তো এইটোৱে শিৱ মন্দিৰটো। তো সৌফালেও খানা খাই আছে দেখিছে, তাত মানে হাঁহৰ মাংস খাইছে। চ' অলপ মন্দিৰৰ পৰা অলপ দূৰত খাইছে হাঁহৰ মাংস। তো গাইজ দেখিলে যি কৰিলোঁ, প্ৰসাদ খোৱা, ভাত খোৱা আদি কৰি যিমানখিনি আছে চব দেখালোঁ। তো এতিয়া ভাত চাত খাই অলপ ৰৈ মেলি তো এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। ৰ'দৰ কাৰণে চকু মেলিবই পৰা নাই। তো এয়া আমি গেটৰ সন্মুখতে আৰু ৰখি আছোঁ আৰু এয়া সৰিয়হ ফুল দেখিছে কি ধুনীয়া, তাকে বোলো অলপ ফটো অলপ উঠি যাওঁ। তাকে এইটোৱে, যদি মোৰ ভিডিঅ'টো ইমানখিনি আছিলে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি নতুন দেন ছাবস্ক্ৰাইব কৰিব, আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰিব, দেন আৰু শ্বেয়াৰ কৰিব ভিডিঅ'বোৰ। আৰু কিবা যদি ভুল হৈছে দেন কমেণ্টত জনাব, আৰু ভাল কৰিব ট্ৰাই কৰিম। আজিলৈ ইমান।